নমস্কাৰ বন্ধু-বান্ধৱীসকল, জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই প্ৰণৱ খটিয়ৰা। আমি ইতিমধ্যে আলোচনা কৰি আছিলোঁ আছাম হিষ্ট্ৰীৰ মষ্ট ইম্পৰ্টেণ্ট 200+ কুৱেশ্যনছ আৰু আজি ইয়াৰ পাৰ্ট 4 ভিডিঅ'টো লৈ আহিছোঁ। যিসকল বন্ধু-বান্ধৱীয়ে ইয়াৰ আগৰ পাৰ্টসমূহ চোৱা নাই, অনুগ্ৰহ কৰি ডেছক্ৰিপশ্যনত লিংক দিয়া হৈছে, তাৰ পৰা চাব পাৰিব। আমি অনলাইনৰ কুৱেশ্যনছসমূহৰ লগতে তাৰ ৰিলেটেড গুৰুত্বপূৰ্ণ ডাটাসমূহ আলোচনা কৰি আছিলোঁ। যিসকল বন্ধু-বান্ধৱীয়ে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে বা প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ লগত জড়িত হৈছে, অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আমি ইয়াৰ আগত 150টা কুৱেশ্যনছসমূহ আলোচনা কৰিছিলোঁ আৰু আজি ইয়াৰ 151 নম্বৰ প্ৰশ্নটোৰ পৰা ভিডিঅ'টো আলোচনা কৰিম। তো বন্ধু-বান্ধৱীসকল, দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। 151 নম্বৰ প্ৰশ্নটো হৈছে যে চুকাফাই কিমান খ্ৰীষ্টাব্দত চৰাইদেউত ৰাজধানী পাতিছিল? আৰু ইয়াৰ উত্তৰটো হৈছে 1253 চনত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে মহাত্মা গান্ধী অসমলৈ প্ৰথমবাৰৰ বাবে কেতিয়া আহিছিল? আৰু ইয়াৰ উত্তৰটো হৈছে 1921 চনত। মহাত্মা গান্ধী 1921 চনত অসমলৈ আহিছিল আৰু অসমলৈ আহি তেওঁ এষাৰ কথা কৈছিল যে অসমৰ শিপিনীয়ে তাঁতশালত সপোন ৰচে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে যে অসমত স্বৰাজ দলৰ প্ৰথমগৰাকী সভাপতি কোন আছিল? আৰু ইয়াৰ উত্তৰটো হৈছে তৰুণৰাম ফুকন। 154 নম্বৰ প্ৰশ্নটো হৈছে যে 1942 চনৰ আন্দোলনৰ সময়ত ইংৰাজী ফাঁচি দিয়া অসমীয়াজন কোন আছিল? আৰু তেওঁ হৈছে কুশল কোঁৱৰ। অসমত দাস প্ৰথা বিলোপ হয় আৰু ইয়াৰ উত্তৰটো হৈছে 1843 চনত। কিমান চনত ইংৰাজসকলে পিয়লি ফুকনক ফাঁচি দিয়ে? আৰু ইয়াৰ উত্তৰ হৈছে 1830 চনত। পিয়লি ফুকনক কুখ্যাত পিতৃৰ সুদক্ষ সন্তান বুলি কোৱা হয়, কাৰণ তেওঁৰ দেউতাক আছিল বা পিতৃ আছিল বদন চন্দ্ৰ বৰফুকন, যিয়ে মানুহসকলক অসমলৈ মাতি আনি দেশদ্ৰোহিতাৰ পৰিচয় দাঙি ধৰিছিল। সেয়ে তেওঁক কুখ্যাত পিতৃৰ সুদক্ষ সন্তান বুলি কোৱা হয়। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কিমান চনত অসমত বাংলা ভাষা চৰকাৰী ভাষা হিচাপে প্ৰৱৰ্তন কৰা হয়? আৰু ইয়াৰ উত্তৰ হৈছে 1837 চনত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কিমান চনত অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম হয়? আৰু ইয়াৰ উত্তৰটো হৈছে 1888 চনত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কিমান চনত মণিৰাম দেৱানক ফাঁচি দিয়া হয়? আৰু ইয়াৰ উত্তৰ হৈছে 26 ফেব্ৰুৱাৰী 1858 চনত। এইখিনিতে মণিৰাম দেৱানৰ বিষয়ে কিছু কথা জানো আহক। মণিৰাম বৰুৱাৰ আৰু এটা নাম আছিল মণিৰাম বৰভাণ্ডাৰ বৰুৱা। মণিৰাম বৰুৱা হৈ আছে, মণিৰাম দেৱান হ'ব লাগে। যিয়ে নহওক, তেওঁৰ আচল নামটো আছিল মণিৰাম বৰভাণ্ডাৰ বৰুৱা। মণিৰাম দেৱানক কলিতা ৰজা বুলিও জনা যায়। মণিৰাম দেৱানে পুৰন্দৰ সিংহৰ নাতি কামেশ্বৰ সিংহৰ পুত্ৰক কন্দবেশ্বৰ সিংহক ৰজা পাতিবলৈ ওতঃপ্ৰোতভাৱে চেষ্টা কৰিছিল। মণিৰাম দেৱানে ইংৰাজৰ অধীনৰ দেৱানৰ চাকৰি ইস্তফা দি যোৰহাটৰ ওচৰৰ চীনামৰা আৰু চেলেঙত নিজাকৈ দুখন চাহ বাগিচা খুলি প্ৰথম অসমীয়া তথা ভাৰতীয় চাহ খেতিয়ক হিচাপে প্ৰতিষ্ঠা লাভ কৰে। তেওঁ দুখন চাহ বাগান খুলিছিল, এটা হৈছে চীনামৰা আৰু চেলেঙত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কিমান চনত কোচ ৰাজবংশ প্ৰতিষ্ঠা হয়? আৰু ইয়াৰ উত্তৰটো হৈছে 1515 চনত। আৰু কোচ ৰাজবংশৰ প্ৰতিষ্ঠাতা আছিল বিশ্বসিংহ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কোন চনত অসম চুক্তি স্বাক্ষৰিত হৈছিল? আৰু ইয়াৰ উত্তৰটো হৈছে 1985 চনৰ 15 আগষ্ট তাৰিখে। অসমৰ ৰাজধানী কেতিয়া শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত হয়? আৰু ইয়াৰ উত্তৰটো হৈছে 1974 চনত। কোন চনত অসম আন্দোলন আৰম্ভ হৈছিল? আৰু ইয়াৰ উত্তৰটো হৈছে 1979 চনত। অসমত কেতিয়া ভাষা আন্দোলন আৰম্ভ হৈছিল? আৰু ইয়াৰ উত্তৰটো হৈছে 1960 চনত। কেতিয়া মোগলসকলে কোচ ৰাজ্য আক্ৰমণ কৰিছিল? আৰু ইয়াৰ উত্তৰটো হৈছে 1615 চনত। কেতিয়া শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল সেয়া আমি সকলোৱে জানো, নহয় জানো? আৰু ইয়াৰ উত্তৰটো হৈছে 1449 চনত। কেতিয়া চিলাৰায়ৰ মৃত্যু হৈছিল? আৰু ইয়াৰ উত্তৰটো হৈছে 1575 চনত। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ যে অসমত কেতিয়া পঞ্চায়তী ৰাজ আৰম্ভ হয়? আৰু ইয়াৰ উত্তৰটো হৈছে 1896 চনত। অসম মন্ত্ৰী পৰিষদৰ সদস্য পদ লাভ কৰা প্ৰথমগৰাকী মহিলা কোন আছিল? আৰু ইয়াৰ উত্তৰ হৈছে শ্ৰীমতী পদ্মকুমাৰী গোহাঁই।
আৰু এটা প্ৰশ্ন আহি যাব পাৰে যে প্ৰথম অসমীয়া মহিলা বিত্তমন্ত্ৰী কোন? অৰ্থাৎ অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰী কোন? সেয়া আমি সকলোৱে জানো যে তেওঁ আছিল নহয়, এতিয়াও আছে। তেওঁ কোন আছিল? তেওঁ হৈছে অজন্তা নেওগ ডাঙৰীয়া। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ যে স্বাধীন অসমৰ বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? আৰু ইয়াৰ উত্তৰটো হৈছে হৰেশ্বৰ গোস্বামী। এইটো বিশেষভাৱে মনত ৰাখিব যে স্বাধীন অসমৰ বুলি উল্লেখ কৰা আছে ইয়াত, যে স্বাধীন অসমৰ বিধানসভাৰ যিগৰাকী প্ৰথম অধ্যক্ষ আছিল তেওঁ হ'ল হৰেশ্বৰ গোস্বামী। আমি সকলোৱে জানো যে অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? তেওঁ আছিল বাবু বসন্ত, নহয় জানো? ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। এই প্ৰশ্নটো আমি পিছত আলোচনা কৰিম। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ যে অসমৰ প্ৰথম ব্ৰিটিছ চিফ কমিছনাৰ জন কোন আছিল? আৰু ইয়াৰ উত্তৰটো হৈছে কলোনেল কিটিং। 172 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ যে কোন চনত ব্ৰিটিছ চৰকাৰে অসমৰ অসামৰিক আৰু অপৰাধী আন্দোলন নহয়, আদালত হ'ব লাগে, আদালত মঞ্জুৰ কৰিছিল? আৰু ইয়াৰ উত্তৰটো হৈছে 1828 চনত। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আভ্যন্তৰীণ সীমা আইন কেতিয়া কাৰ্যকৰী কৰা হৈছিল? আৰু ইয়াৰ উত্তৰটো হৈছে 1873 চনত। তোমালোকে মোক হত্যা কৰিব পাৰা, কিন্তু মোৰ স্বাধীনতাৰ স্পৃহাক হত্যা কৰিব নোৱাৰিবা, কথাষাৰ কোনে কৈছিল? আৰু ইয়াৰ উত্তৰটো হৈছে কনকলতাই, আৰু কনকলতাক বীৰবালা বুলিও কোৱা হয়। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে যে প্ৰাচীন কামৰূপৰ কোনগৰাকী ৰাজকুমাৰীক কাশ্মীৰৰ ৰজাই বিয়া কৰাইছিল? আৰু ইয়াৰ উত্তৰটো হৈছে অমৃতপ্ৰভাক। বিশেষভাৱে মনত ৰাখিব যে অমৃতপ্ৰভা পালাবৰ্মনৰ জীয়েক আছিল, আৰু তেওঁ কাশ্মীৰৰ ৰজা মেঘবাহনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল, আৰু কাশ্মীৰত তেওঁ অমৃত ভৱন নিৰ্মাণ কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ যে অসম আৰু তিব্বতৰ মাজৰ বাণিজ্যিক পথ কোনে মুকলি কৰিছিল? আৰু ইয়াৰ উত্তৰটো হৈছে ৰুদ্ৰসিংহই 1703 চনত। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ যে ব্ৰহ্মপুত্ৰ নদীক কোন তিনিটা নদীৰ সংগমস্থল বুলি কোৱা হয়? আৰু ইয়াৰ উত্তৰটো হৈছে দিহিং, দিবং আৰু লুইত নৈৰ। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ যে মোগলসকলে কেইবাৰ অসম আক্ৰমণ কৰিছিল? আৰু এয়া আমি সকলোৱে জানো যে 17 বাৰ মোগলসকলে অসম আক্ৰমণ কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ অসম ছাত্ৰ সন্মিলনী কেতিয়া গঠন কৰা হৈছিল? আৰু ইয়াৰ উত্তৰ হৈছে 1916 চনত। শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ কূটমণি কাঞ্চন সংযোগ হোৱা বুলি আমি গম পাওঁ, সেয়া আছিল মাজুলী নদীদ্বীপৰ বেলাগুৰিত। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ যে 1905 চনত গোলাঘাটৰ সৰু পথাৰত জন্মগ্ৰহণ কৰা আৰু 1942 চনত ভাৰত ত্যাগ আন্দোলনত শ্বহীদ হোৱা অসমৰ বিপ্লৱীজন কোন আছিল? আৰু তেওঁ আছিল কুশল কোঁৱৰ। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ যে হিউৱেন চাং কিমান চনত অসমলৈ আহে? আৰু ইয়াৰ উত্তৰটো হ'ব 620 চনত। কিমান চনত চুকাফাৰ মৃত্যু হয়? আৰু ইয়াৰ উত্তৰটো হৈছে 1268 চনত। এটা কথা বিশেষভাৱে মনত ৰাখিব লাগিব যে চুকাফাৰ সময়ত তাৰমানে তেওঁৰ সমসাময়িক ৰজাবিলাকৰ নাম পৰীক্ষাত আহি থাকে। চুকাফাৰ সমসাময়িক মৰাণ ৰজা আছিল বডৌচা, মনত ৰাখিব, পাৰিলে নোট ডাউন কৰি ৰাখিব। আৰু তেওঁৰ সমসাময়িক বৰাহী ৰজা আছিল থাকুমথা, আৰু তেওঁৰ সমসাময়িক কছাৰী ৰজা আছিল বিচাৰপতিকা। এইখিনি বিশেষভাৱে মনত ৰাখিব। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ যে অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত? আৰু আমি সকলোৱে জানো গুৱাহাটীত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? আৰু ইয়াৰ উত্তৰটো হৈছে চৈয়দা আনোৱাৰা তাইমুৰ। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ যে প্ৰথম অসমীয়া খ্ৰীষ্টিয়ান কোন আছিল? আৰু ইয়াৰ উত্তৰটো হ'ব নিধি লেভি ফাৰুৱেল। 186 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল? আৰু ইয়াৰ উত্তৰটো হৈছে ৰেণুকা দেৱী বৰকটকী। কোন চনত আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউত স্থাপন কৰা হৈছিল? আৰু ইয়াৰ উত্তৰটো হ'ব 1253 চনত। আহোম আৰু মোগলৰ মাজৰ শেষ ৰণ কোন চনত হৈছিল? আৰু ইয়াৰ উত্তৰটো হৈছে 1681 চনত। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ যে গুৱাহাটীৰ উচ্চ ন্যায়ালয় কিমান চনত স্থাপন কৰা হৈছিল? আৰু ইয়াৰ উত্তৰটো হৈছে
1948 চনত। মনত ৰাখিব যে 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ যে অসমৰ বিখ্যাত উমানন্দ মন্দিৰ কেতিয়া নিৰ্মাণ কৰা হৈছিল? অৰ্থাৎ উমানন্দ মন্দিৰ কেতিয়া নিৰ্মাণ কৰা হৈছিল? 1694 চনত। আৰু এই উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল আহকচোন জানো। 1681 চনৰ পৰা 1694 চনলৈ উমানন্দ মন্দিৰ নিৰ্মাণ কৰা হৈছিল। আহোম বংশৰ অন্যতম শক্তিশালী শাসক ৰজা গদাধৰ সিংহই এই মন্দিৰটো নিৰ্মাণ কৰিছিল। আৰু গদাধৰ সিংহ কোন আছিল? তেওঁ সতী জয়মতীৰ স্বামী আছিল আৰু লগতে লাই অৰ্থাৎ ৰুদ্ৰসিংহৰ দেউতাক আছিল তেওঁ। আৰু তেওঁৱেই কি কৰিছিল যে উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ যে কিমান চনত অসমত খাৰুৱা তেল আৱিষ্কাৰ হয়? আৰু ইয়াৰ উত্তৰটো হৈছে 1823 চনত। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? আৰু ইয়াৰ উত্তৰটো হৈছে বসন্ত দাস। আমি অলপ আগতে আলোচনা কৰিছিলোঁ যে স্বাধীন অসম বিধানসভাৰ অধ্যক্ষ কোন আছিল? হৰেশ্বৰ গোস্বামী। আৰু প্ৰথম বিধানসভাৰ অধ্যক্ষ আছিল বসন্ত দাস, বাবু বসন্ত দাস বুলি কোৱা হয় তেওঁক। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ যে কিমান চনত অসম বংগৰ পৰা বিভাজিত হৈছিল? আৰু ইয়াৰ উত্তৰটো হৈছে 1874 চনত। কিমান চনত মুছলমানসকলে প্ৰথমবাৰ অসম আক্ৰমণ কৰে? আৰু ইয়াৰ উত্তৰটো হৈছে 1206 চনত। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ যে 1979 চনৰ 10 ডিচেম্বৰত অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰথমজন শ্বহীদ কোন আছিল? আৰু ইয়াৰ উত্তৰ হৈছে খৰ্গেশ্বৰ তালুকদাৰ। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ কোনজন আহোম ৰজাক উত্তৰ পূব ভাৰতৰ শিৱাজী বুলি কোৱা হয়? খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন। আৰু ইয়াৰ উত্তৰটো হৈছে ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহক উত্তৰ পূব ভাৰতৰ শিৱাজী বুলি কোৱা হয়। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ যে কিমান চনত অসমত জলজাহাজ সেৱা আৰম্ভ হৈছিল? আৰু ইয়াৰ উত্তৰটো হৈছে 1874 চনত। অসমত কেতিয়া টেলিফোন আৰু টেলিগ্ৰাফ সেৱা আৰম্ভ হৈছিল? আৰু ইয়াৰ উত্তৰটো হৈছে 1864 চনত। প্ৰথমবাৰৰ বাবে অসমত কেতিয়া ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছিল? আৰু ইয়াৰ উত্তৰটো হৈছে 1979 চনত। কোন চনৰ পৰা অসমত মাটিৰ ম্যাদী পাট্টা আৰম্ভ কৰা হৈছিল? আৰু ইয়াৰ উত্তৰটো হৈছে 1886 চনত। জয়দৌল আৰু জয়সাগৰ পুখুৰী কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল? আৰু ইয়াৰ উত্তৰটো আমি সকলোৱে জানো যে তেওঁ আছিল ৰুদ্ৰসিংহ। আহোমসকলৰ শেষ কীৰ্তিস্তম্ভটো গুৱাহাটীৰ ক'ত অৱস্থিত? আৰু ইয়াৰ উত্তৰটো হৈছে বশিষ্ঠাশ্ৰমত। 203 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ যে অসমৰ প্ৰাচীনতম নাম, আৰু অসমৰ প্ৰাচীনতম নাম দুটা আছিল, এটা আছিল প্ৰাগজ্যোতিষপুৰ আৰু আনটো আছিল কামৰূপ। 204 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ যে প্ৰাচীন অসমৰ ইতিহাস ৰচনাত আটাইতকৈ বেছি সমল যোগোৱা সংস্কৃত গ্ৰন্থখন আছিল কালিকা পুৰাণ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে যে অসমৰ প্ৰাচীনতম শাসকগৰাকী কোন আছিল? তেওঁ আছিল মহীৰংগ দানৱ। প্ৰাগজ্যোতিষৰ পশ্চিম সীমাত কি আছে? যে বৰ্তমান বাংলাদেশৰ কৰতোৱা নদী আছে। প্ৰাগজ্যোতিষপুৰৰ দক্ষিণ সীমাত কি আছে? বংগোপসাগৰ। ইয়াৰ পিছৰ প্ৰশ্নটো আহিছে যে প্ৰাচীন কামৰূপ ৰাজ্য কেইটা ভাগত বিভক্ত আছিল? আৰু ইয়াৰ ভাগ কেইটা আছিল? 4টা। সেইকেইটা আছিল কামপীঠ, সোণকোষ বা স্বৰ্ণকোষ নদীৰ পৰা ৰূপহী নদীলৈকে আছিল। ৰত্নপীঠ পূবে স্বৰ্ণকোষ নদীৰ পৰা পশ্চিমে বৰ্তমানৰ বাংলাদেশৰ কৰতোৱা নদীলৈকে বিস্তৃত আছিল। আৰু স্বৰ্ণপীঠ ৰূপহীৰ পৰা ভৰলী নদীলৈ বিস্তৃত আছিল। আৰু সৌমৰপীঠ ভৰলীৰ পৰা ডিক্ৰাই বা ডিক্ৰঙলৈ বিস্তৃত আছিল। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ যে সতী জয়মতীক শাস্তি দিয়া পথাৰখন কোনটো আছিল? আৰু সেয়া আছিল জেৰেঙা পথাৰ। মূলা গাভৰু কোন আছিল? আৰু ইয়াৰ উত্তৰটো হৈছে বৰগোহাঁই ফ্ৰাচেংমুঙৰ তেওঁ পত্নী আছিল আৰু তুৰ্বকৰ আক্ৰমণৰ সময়ত নিজে ঘোঁৰাত উঠি শত্ৰুপক্ষৰ লগত যুদ্ধ কৰি প্ৰাণ ত্যাগ কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ যে শৰাইঘাটৰ যুদ্ধ হৈছিল 1671 খ্ৰীষ্টাব্দত
আৰু মোগল আৰু আহোমৰ মাজত হৈছিল। এইখিনি মনত ৰাখিব যে আহোম ৰজা আছিল তেতিয়া শৰাইঘাটৰ যুদ্ধৰ সময়ত চক্ৰধ্বজ সিংহ, মোগলৰ সেনাপতি আছিল শৰাইঘাটৰ যুদ্ধত ৰামসিংহ আৰু আহোমৰ সেনাপতি আছিল লাচিত বৰফুকন। আৰু চক্ৰধ্বজ সিংহৰ আহোম নাম আছিল চুপৌমুং। এইখিনি বিশেষভাৱে মনত ৰাখিব। ২১২ নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। শৰাইঘাটৰ যুদ্ধৰ দুই পক্ষৰ সেনাপতি কোন কোন আছিল? আমি অলপ আগতে আলোচনা কৰিলোঁ যে লাচিত বৰফুকন আছিল আহোমৰ আৰু ৰামসিংহ আছিল মোগলৰ। ২১৩ নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ যে প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কেতিয়া হৈছিল? ১৭৬৯ খ্ৰীষ্টাব্দত। ২১৪ নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ যে দন্দুৱা বিদ্ৰোহ কেতিয়া হৈছিল? আৰু আহোম ৰজা কমলেশ্বৰ সিংহৰ দিনত দন্দুৱা বিদ্ৰোহ হৈছিল। দন্দুৱা বিদ্ৰোহৰ নেতা কোন আছিল? হৰদত্ত আৰু বীৰদত্ত নামে ভাই ককাই। দন্দুৱা বিদ্ৰোহৰ কাৰণ আছিল কামৰূপৰ আহোম বৰফুকন কলীয়া ভোমোৰাৰ অত্যাচাৰ। ২১৭ নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ যে জলম বঁটা বা নকল আহোম বুলি কাক কোৱা হয়? আৰু ইয়াৰ উত্তৰ হৈছে ৰজা কীৰ্তিচন্দ্ৰক। ২১৮ নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ যে চকুৰি ফেটি বুৰঞ্জীৰ ৰচক কোন? আৰু ইয়াৰ উত্তৰ হৈছে নুমলী বৰগোহাঁই। ২১৯ নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ যে মোগলসকলে অসম আক্ৰমণ কৰিছিল ১৭ বাৰ। ২২০ নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ যে শিঙৰি ঘৰত উঠা প্ৰথা কোনজন আহোম ৰজাৰ দিনত আৰম্ভ হয়? আৰু ইয়াৰ উত্তৰ হৈছে চুডাংফা। এই চুডাংফাই শিঙৰি ঘৰত উঠা প্ৰথা আৰম্ভ কৰিছিল। শিঙৰি ঘৰত উঠা প্ৰথাটো আছিল কৰোনেশ্যন চেৰেমনি। আহকচোন তাৰ বিষয়ে অলপ আমি জানি লওঁ যে শিঙৰি ঘৰত উঠা উৎসৱটো আহোম ৰজাৰ ৰাজ অভিষেকৰ লগত জড়িত। আহোম শাস্ত্ৰ মতে অতি পবিত্ৰ শিঙৰি গছৰ কাঠ আৰু পাতেৰে সজা ঘৰটোক শিঙৰি ঘৰ বুলি কৈছিল। ইয়াক প্ৰথমে কি কৰিছিল যে চাংঘৰ ৰূপে সজা হৈছিল আৰু ৰাজ অভিষেকৰ দিনা ৰজাই নিজৰ মুখ্য ৰাণী বা বৰকুঁৱৰীৰ সৈতে ৰাজকীয় সাজপাৰেৰে শিঙৰি ঘৰত পাতি থোৱা সোণৰ সিংহাসনত বহিছিল। তাৰ আগতে ক্ৰমে পাতঘৰ আৰু হুলুং ঘৰত প্ৰৱেশ কৰে আৰু এই দুটি ঘৰো শিঙৰি কাঠেৰেই সজা হৈছিল। পাতঘৰত ৰজা ৰাণীক ৰাজপুৰোহিত দেওধাই বাউলঙে মন্ত্ৰোচ্চাৰণ কৰি পবিত্ৰ পানীৰে স্নান কৰোৱাইছিল আৰু তাৰ পাছত ৰজা ৰাণী হুলুং ঘৰত প্ৰৱেশ কৰি শিঙৰি ঘৰত উঠিছিল। শিঙৰি ঘৰত উঠাৰ আগতে ৰজাই এটা মানুহ হেংদাঙেৰে কটা প্ৰথা আছিল তেতিয়া, অৰ্থাৎ কি কৰিছিল যে মানুহক বলি দিছিল। শিঙৰি ঘৰত উঠাৰ সময়ত প্ৰথমতে মানুহ এজনক হেংদাঙেৰে কাটি পেলাইছিল আৰু তেতিয়া তেওঁলোকৰ সেই প্ৰথাটো সম্পূৰ্ণ হোৱা বুলি ভাবি লৈছিল। মানে যিটো ৰাজ্যাভিষেক হ'ব লাগে সেইটো তেনেধৰণে কৰিছিল। কিন্তু ইয়াৰ পিছত কি হৈছিল যে স্বৰ্গদেউ ৰুদ্ৰসিংহ যেতিয়া ৰজা হৈ পৰিছিল আহোম ৰজা, তেতিয়া এই মানুহ বলি দিয়া বা নৰ বলি দিয়া যিটো আছিল যে হেংদাঙেৰে কটা, সেই প্ৰথাটো বন্ধ কৰি তাৰ ঠাইত কি কৰিছিল মহ বলি দিয়াৰ প্ৰচলন কৰিছিল। আৰু শিঙৰি ঘৰত উঠা উৎসৱৰ অন্তত ৰজাই আহোম আখৰেৰে নিজৰ নাম সোণৰূপৰ মোহৰ মৰাইছিল নিজৰ নামত আৰু উৎসৱৰ অন্তত শিঙৰি ঘৰটো ভাঙি পেলোৱা হৈছিল। তো বন্ধু বান্ধৱীসকল, আজি আমি ২২০টা কুৱেশ্যনছ আলোচনা কৰিলোঁ। সমূহ বন্ধু বান্ধৱীক ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। থেংক ইউ।